হেল্ল' গাইজ ৱেলকাম বেক টু এটা নতুন ভিডিঅ' লগত। তো ফাইনেলি আজি লৈ আহিলোঁ এডাল নাহৰৰ পুলি। মানে গাইজ ইমান দিন বিচাৰি ফাইনেলি এইটো পাই গ'লোঁ। তো আজি বঢ়িয়াকৈ পুতিব লাগে। তো এতিয়া ময়ে গাৰা খান্দি আছোঁ, মানে আটাও বাৰু আছে কিন্তু মই বেছিকৈ কৰি আছোঁ বাৰু। তো বঢ়িয়াকৈ এতিয়া গাৰা খান্দিলোঁ, ইয়াতে পুতি দিম মানে নাহৰৰ পুলিডাল। জুবিনদাৰ বাৰ্থডে দিনা বিচাৰিছিলোঁ কিন্তু পোৱা নাছিলোঁ। তো ফাইনেলি নাহৰৰ পুলিডাল বাহিৰত লৈ আহিলোঁ। তো এতিয়া এইবিলাক থোৱাত দেখিছে আপোনালোকে, গোবৰ লৈ আহিছে আটাই মজাকৈ। তো ইয়াতে দিব, এতিয়া ভাঙি দিব ধুনীয়াকৈ, মানে গছডাল ডাঙৰ হ'ব লাগে আৰু যেনেকৈ তেনেকৈ। চ' বেৰা চেৰাও দি দিম আমি এণ্ডলৈকে। আপোনালোকে মিনি ব্লগটো চাই থাকক আৰু চেনেলটো যদি প্লিজ ছাবস্ক্ৰাইব কৰি দিব। বাকী এইখিনি জেগাতে হ'বলৈ গৈছে একদম খোলা জেগা মজা, আৰু ইফালে একদম মজা মানে গাছ আছে। গছডালৰ নাম নাজানো, আপোনালোকে কমেণ্ট কৰি জনাব। তো মজাকৈ ডাঙৰ হৈ যাব, টেনশ্যন নাই কোনো ধৰণৰ। তো বঢ়িয়া, তো লখিছোঁ আছে লগত। ফাইনেলি জয় জুবিন দা কৰি আমি পুতি দিলোঁ, জয় জুবিন দা। তো ফাইনেলি পুতি দিলোঁ। তো এতিয়া বঢ়িয়াকৈ মাটি দিওঁ। তাৰপিছত আমি ধুনীয়াকৈ এতিয়া পানীও দি দিওঁ। তো মজাকৈ পানী দি দিলোঁ। তাৰপিছত বেৰা দি আছোঁ আমি, বেৰা দি লওঁ, মানে বেৰা দিব লাগিব। তো ফাইনেলি এনেকৈ বেৰা দি দিলোঁ মজাকৈ। আৰু তলত থাকিল মানে ছাগলৰ উৎপাত যিমান গাইছ, বেৰা দিবই লাগিব, নহ'লে নহ'ব। তো এনেকুৱা তলত গাছডাল থাকি গ'লে একদম মজি চিধা হৈছে, ডাঙৰ হৈ যাব বঢ়িয়াকৈ, টেনশ্যন নাই। তো এতিয়া খুব দেউ ৰ'ব। আজি ভিডিঅ'টো আৰু বেছি লাম্বা নকৰোঁ, লগ পাম আৰু এনেকুৱা মজা কণ্টেণ্ট আজিলৈ বাবে প্লিজ চেনেলটো ছাবস্ক্ৰাইব